হয় মেম ঠিক আছে তুমি কন্টিনিউ কৰা ওকে মেম থ্যাংক ইউ মেম মই ৰিকুৱেষ্ট পঠাইছো বিনা মেম আপুনি আছে গুড ইভিনিং মেম গুড ইভিনিং আছা মেম গুড ইভিনিং গুড ইভিনিং অল ma'am. অফ ইউ Good evening, Kabita ma'am, Bina ma'am. গুড ইভিনিং জ্যোতি মেম গুড ইভিনিং মেম ষ্টাৰ্ট কৰি দিওঁ হয় ষ্টাৰ্ট কৰা অলৰেডি টাইম বেছি হৈ গৈছে তুমি ষ্টাৰ্ট কৰি দিয়া গুড ইভিনিং এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে মই কবিতা বৰা মোৰ ঘৰ নগাঁৱত মই ডি ড্ৰিমৰ এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ হিচাপে ইয়াতে ৱৰ্ক ৰান কৰি আছোঁ আৰু মই 1 বছৰ হৈ গৈছে মোৰ ইয়াতে ডি ড্ৰিমত জইন কৰা আৰু ইয়াতে বহুতখিনি সুখী হৈছোঁ বহুতখিনি পাইছোঁ যেতিয়া ফাৰ্ষ্ট ইয়াতে জইন কৰিছিলোঁ একদম মানে টোটেল জিৰ' আছিলোঁ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি কিমানখিনি ইনকম কৰিব পাৰিছোঁ কি কৰিছোঁ সেইখিনি দেখাম আৰু আমাৰ কোম্পানীৰ নাম হৈছে ডি ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যনছ প্ৰাইভেট লিমিটেড কোম্পানীৰ হেড অফিচ আছে হাৰিয়ানাৰ ফৰিদাবাদত কোম্পানীৰ দুজন MD আছে মিষ্টাৰ শংকল ৰাৱত ছাৰ আৰু মিছেছ পলক ৰাৱত মেম আৰু আমাৰ অসমলৈ যিগৰাকী মেমে এই সুন্দৰ প্লেটফৰ্মখন লৈ আহিছে তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ গুৰু আছাম লিডাৰ টপ আৰ্ণাৰ অফ ইণ্ডিয়া ফাৰ্ষ্ট কাৰ এচিভাৰ আশা পাত্ৰ মেম আৰু মই তেওঁলোক তিনিওগৰাকীকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ইমান এখন সুন্দৰ প্লেটফৰ্ম আমাক উপহাৰ দিয়াৰ কাৰণে আৰু মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম এটা চাইলেণ্ট পৰিৱেশত থাকি আপোনালোকে আমাৰ মিটিংখন শেষলৈকে এটেণ্ড কৰক আৰু শেষত আমি আপোনালোকক সুধিবলৈ সুবিধা দিম আপোনালোকে সুধিব পাৰিব যিখিনি আপোনালোকে বুজি নাপায় আমি এনচাৰখিনি কৰি দিম আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই মিটিংখনে আপোনালোকৰ জীৱনলৈ এটা টাৰ্ণিং পইণ্ট আনি দিব কাৰণ সম্পূৰ্ণ লাইফ চিকিউৰ বিজনেছ হয় ইয়াতে আপোনালোকে নিজৰ ইনকমখিনি ইনক্ৰিজ কৰিব পাৰিব আপোনালোকৰ ইয়াতে কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে কোনো ধৰণৰ এজ লিমিট নাইকিয়া সকলোখিনি নোহোৱাকৈ ইয়াত আপোনালোকে জইন কৰি কেনেকৈ কামখিনি কৰিব পাৰে কি কৰিব লাগে সকলোখিনি মই দেখাই যাম আপোনালোকে চাইলেণ্ট পৰিৱেশত থাকি মিটিংখন শুনিব বুলি মই আশা কৰিলোঁ মই এতিয়া মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি মই দেখাই যাম স্ক্ৰীন ভিজিবল আছে জ্যোতি মেম বিনা মেম হয় মেম আছে থেংক ইউ মই প্ৰথমতে আমাৰ গুৰু আশা পাত্ৰ মেমক চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী হৈছে আমাৰ আছাম লিডাৰ আশা পাত্ৰ মেম আৰু আমাৰ MD দুগৰাকী মিষ্টাৰ শংকৰ ৰাৱত ছাৰ আৰু মিছেছ পলক ৰাৱত মেম এতিয়া আহিছোঁ আমাৰ ইনকমখিনি আমি ইয়াতে কেনেকৈ ইনকম কৰিছোঁ কি কৰিছোঁ সেইখিনি দেখুৱাবলৈ টপ আৰ্ণাৰ বুলি কৈছোঁ আমাৰ আছাম মেমৰ ইনকম হয় এইখিনি 36 লাখ ক্ৰছ কৰিছে মাত্ৰ কেইটামান মাহৰ ভিতৰত আপোনালোকে ভাবি চাওক ঘৰতে থাকি ক'তো ওলাই নোযোৱাকৈ মাত্ৰ মোবাইল ফোনটোৰ দ্বাৰাই এইখিনি ইনকম তেওঁ কৰিব পাৰিছে ক'তো ওলাই যাব নালাগে ঘৰৰ পৰাই গোটেই কামখিনি কৰিব পাৰি আৰু মই দেখাই যাম মই আমাৰ ইনকমখিনি আমিনা চুলতানা হয় তেওঁ শিৱসাগৰৰ পৰা হয় আৰু এইখিনি হৈছে তেওঁৰ ইনকম 6,12,000 তেওঁ ইনকম কৰিব পাৰিছে আৰু এইটো মেমৰ অলপ দিনৰ আগৰ আছিলে তেতিয়া 32 লাখ ক্ৰছ কৰিছিলে আৰু এতিয়া 36 লাখ হৈ গৈছে আৰু জ্যোতি দেৱনাথ হয় তেওঁৰ এইটো ইনকম 48,000 প্ৰফুল্ল চৌধুৰী আমাৰ ইয়াতে এনেকুৱা নহয় যে অকল লেডিয়েহে কাম কৰিব পাৰিব ইয়াতে মেল পাৰ্চনেও কাম কৰিব পাৰিব তেওঁৰ ইনকম চাওক 2,23,000 তেওঁ ইয়াতে ইনকম কৰিছে তেওঁ এগৰাকী জব পাৰ্চন হয় আৰু তেওঁ নিজৰ জবটোৰ লগতে এইখিনি ইনকম ইয়াত কৰিবলৈ সক্ষম হৈছে ৰুমি দেৱী গায়ন হয় তেওঁ এগৰাকী বিউটিচিয়ান হয় আৰু বিউটিচিয়ান হোৱাৰ উপৰিও তেওঁ আমাৰ ইয়াতে কাম কৰি তেওঁৰ যিখিনি ফ্ৰী টাইম হয় সেইখিনি সময়ত কাম কৰি তেওঁ 6 লাখ ইনকম ক্ৰছ কৰিছে আৰু জ্যোৎস্না বেগম 3,60,000 টকা ইনকম কৰিছে আৰু এইটো মোৰ ইনকম হয় মোৰ 8,89,000 ইনকম ক্ৰছ হৈছে আৰু এতিয়া 9 লাখৰ ওপৰত হৈ গৈছে এতিয়া ভাল লাগিছে আজি ইয়াতে ইমানখিনি ইনকম কৰিব পাৰিছোঁ যেতিয়া ইয়াতে জইন কৰিছিলোঁ কোনো ধৰণৰ ইনকম নাছিলে টোটেল জিৰ' হৈ ইয়াত কাম কৰিছিলোঁ আৰু এতিয়া ইমানখিনি ইনকম ইয়াত ল'ব পাৰিছোঁ মমী বৰুৱা যেতিয়া হয় তেওঁ ধেমাজিৰ পৰা হয় তেওঁৰ ইনকম 8,48,000 ইয়াতে তেওঁ ইনকম কৰিব পাৰিছে বিনীতা কুমাৰী বৰপেটাৰ পৰা হয় তেওঁৰ ইনকম এইটো 8,86,000 ৰুমা ৰাভা হয় 6 লাখ ক্ৰছ কৰিছে মই দেখাই গৈ আছোঁ জ্যোতি ৰাণী 3,62,000
জোনমণি দেৱী হয় তেওঁ এখন স্কুলত কাম কৰি আছে স্কুলত কাম কৰাৰ উপৰিও তেওঁ যিকণ আজৰি সময় সেইকণ সময় ইয়াত দি তেওঁ ইমানখিনি ইনকম ইয়াৰ পৰা ল'বলৈ সক্ষম হৈছে মামণি চৌধুৰী হয় তেওঁৰ ইনকম এইটো 1,76,000 পৰিণীতা পাত্ৰ 60,000 ইনকম ক্ৰছ কৰিছে আৰু এয়া মেল পাৰ্চন হয় নিপেন শইকীয়া এইখিনি তেওঁৰ ইনকম হয় এনেকৈ আমাৰ প্ৰত্যেকৰে ইনকমখিনি মই দেখাই গৈ আছো আমাৰ ইনকম বহুত আছে গোটেইখিনি দেখাই থাকিলে আমাৰ যিহেতু সময়ৰ অভাৱ হয় এয়া আমাৰ মেমৰ ফাৰ্ষ্ট কাৰ ৰেচিভাৰ বুলি কৈছো এখন তেওঁ নিজৰ ইনকমেৰে তেওঁ এই কাৰখন ল'ব পাৰিছে আপোনালোকে গম পাইছে এখন কি হয় কিমান দামৰ হয় কাৰখন তো তেওঁ নিজৰ ইনকমেৰে ল'ব পাৰিছে মাত্ৰ 18 মাহত লৈছে তেওঁ আৰু এইটো মোৰ ইনকম আছিলে 1 উইকৰ ইনকম 50,700 টকা এটা সপ্তাহৰ ইনকম তো এটা মাহৰ দৰমহা এটা ভাল চাকৰিত এটা মাহত সেইখিনি দৰমহা দিয়ে কিন্তু আমি ইয়াতে এটা সপ্তাহত ল'ব পাৰিছো ৰুমি দেৱী গায়ন তেওঁৰ এটা সপ্তাহৰ ইনকম হৈছে এইটো 45,300 টকা জ্যোতি ৰাণী তেওঁৰ এইখিনি ইনকম হৈছে দুটা আইডি আৰু আমাৰ ইয়াতে তিনিটা আইডিত কাম কৰিব পাৰে মই সেইখিনি কৈ দিম এইখিনি হৈছে আমাৰ ইনকমখিনি এতিয়া ইয়াতে কি কৰিব লাগিব ইয়াতে মই এতিয়া প্লেনটো লৈ আহিছো সম্পূৰ্ণ গভ চাৰ্টিফাইড কোম্পানী হয় ইয়াতে কোনো ধৰণৰ আপোনালোকে লেবেল টাৰ্গেট একো মেইনটেইন কৰিব নালাগে মই আমাৰ পিডিএফটো ওপেন কৰি মই প্লেনটো বুজাই দিম সৰি আমাৰ কামটোত সকলোৱে জইন কৰিব পাৰিব হাউচৱাইফ হওক বিজনেছমেন ওমেন সকলোৱে ইয়াতে জইন কৰিব পাৰিব হাউচৱাইফ ষ্টুডেণ্ট জব পাৰ্চন ৰিটায়াৰ্ড পাৰ্চন বিজনেছমেন ওমেন সকলোৰে কাৰণে আমাৰ অপৰচুনিটিটো খোলা আছে আৰু ইয়াতে আমাৰ কেইটামান কথা মেটাৰ কৰে আৰু কেইটামান মেটাৰ নকৰে যেনে আমাৰ ড্ৰিমছ ডেডিকেশ্যন কনচিষ্টেঞ্চি নেভাৰ গিভ আপ এটিটিউড পেশ্যন ইনক্ৰিমেণ্টেল ডিজায়াৰ এই গোটেইকেইটা যেতিয়া আপুনি যিকোনো এটা কাম কৰিব গোটেইকেইটা লাগিব আপোনাৰ এটা সপোন লাগিব সেই সপোনটো পূৰণ কৰিবৰ কাৰণে আপুনি ডেডিকেশ্যন দি কনচিষ্টেঞ্চিৰে কাম কৰিব লাগিব নেভাৰ গিভ আপ এটিটিউড এটা আপোনাৰ মনত থাকিব লাগিব পেশ্যন লাগিব আৰু ইনক্ৰিমেণ্টেল ডিজায়াৰ ইয়াতে আপোনাৰ যিটো ইনকম হ'ব সেইটো বঢ়াই নিব পাৰিব ধৰক আপোনাৰ এইটো সপ্তাহত যদি 5,000 হ'ল নেক্সট সপ্তাহত আপুনি 10,000 কৰিব পাৰিব কিন্তু এটা জবত সেই সুবিধাটো নাথাকে এটা ফিক্স দৰমহা দিয়ে কিন্তু আমাৰ ইয়াত আপুনি নিজৰ এফৰ্ট দি পালে নিজৰ কষ্টৰে সেইখিনি বঢ়াই নিব পাৰিব প্ৰত্যেক সপ্তাহত আপোনাৰ সেইটো ইনক্ৰিজ হৈ গৈ থাকিব আৰু কি কি মেটাৰ নকৰে চাওক কোনো ধৰণৰ এজৰ ইয়াতে সীমা নাই এডুকেশ্যন কোৱালিফিকেশ্যন একো নালাগে এক্সপিৰিয়েঞ্চ নালাগে কোনো ধৰণৰ ইয়াতে স্কিলছৰ প্ৰয়োজন নাই আৰু বহুত বেছি সময় ইয়াত আপুনি দিব নালাগে আৰু ইয়াতে বেকগ্ৰাউণ্ডটো চোৱা নহয় কোন কি বেকগ্ৰাউণ্ডৰ পৰা ইয়াতে আহিছে সেইখিনি ইয়াতে প্ৰয়োজন নাই আৰু ইয়াতে আমাৰ এটা কেলকুলেশ্যন কৰি উলিওৱা হৈছিলে তাতে ইয়াত কেলকুলেশ্যনটোত ওলাইছিলে যে এগৰাকী হাউচৱাইফে যদি 365 দিনৰ 65 দিন বাদ দিয়া হৈছে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আৰু ইয়াতে তেওঁ যদি 300 দিনত এদিনত 4 ঘণ্টাকৈও দিয়ে কাৰণ আমাৰ হাউচৱাইফৰ হাতত যথেষ্টখিনি সময় থাকে ঘৰৰ কাম বনখিনি কৰি যিকণ সময় আমি আজৰি হৈ থাকোঁ সেই সময়খিনি আমি ফেচবুক হোৱাটছআপ এইবোৰ এনেই চাই সময় নষ্ট নকৰি যদি আমি ইয়াত দিওঁ যদি আমি এদিনত 4 ঘণ্টাকৈ দিওঁ তেতিয়াহ'লে আমাৰ 1200 ঘণ্টা হ'ব আৰু আমি তেতিয়া ইনকম কৰিব পাৰিম 7,30,000 টকা এটা বছৰত ইনকম কৰিব পাৰিম আৰু এগৰাকী ষ্টুডেণ্টছে তেওঁ নিজৰ যিখিনি পঢ়াখিনি সময়ৰ পিছত তেওঁৰ যিখিনি ফ্ৰী টাইম থাকে সেই সময়খিনিত যদি তেওঁ ইয়াতে কাম কৰে তেতিয়াহ'লে তেওঁৰ 10,80,000 টকা এবছৰত ইয়াৰ পৰা ইনকম ল'ব পাৰিব আৰু জব পাৰ্চন এগৰাকীৰ যিকণ সময় ফ্ৰী পায় জব পাৰ্চন জব কৰিলেও তেওঁতো অলপমান ফ্ৰী টাইম থাকিব সেই সময়খিনি যদি তেওঁ দিয়ে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা জবটোৰ লগতে 3,60,000 টকা ইনকম কৰিব পাৰিব আৰু এগৰাকী ৰিটায়াৰ্ড পাৰ্চনৰ হাতত যথেষ্টখিনি সময় থাকে তেওঁ যিহেতু ৰিটায়াৰ্ড কৰিলে গতিকে তেওঁৰ হাতত সময়ো বেছি থাকিব আৰু তেওঁ ইনকম কৰিব পাৰিব ইয়াতে 14,40,000 টকা তেওঁ ইনকম কৰিব পাৰিব আৰু ইয়াতে আপুনি কিয় জইন কৰিব বেষ্ট প্লেটফৰ্ম হয় হায়েষ্ট ইনকম হয় মই আমাৰ ইনকমখিনি দেখাই গ'লো এনেকুৱা ইনকম আপোনালোকে পোৱা আৰু প্লেটফৰ্ম ক'তো নাপায় আৰু ফাষ্টেষ্ট গ্ৰয়িং টিম হয় যিটো ইয়াতে টিম আপোনাৰ হ'ব সেই টিমটো অতি সোনকালে আগবাঢ়ি যাব আপোনাৰ যিখিনি ট্ৰেইনিং পাব আৰু এডুকেশ্যন চিষ্টেম ইয়াতে ভাল পাব প্ৰত্যেকটো কথা ইয়াতে শিকোৱা হ'ব মোবাইলটোৰ বিষয়ে যদি একো নজনাও কোনোবা ইয়াতে আহে প্ৰত্যেকে এক্সপাৰ্ট হৈ যায় ইয়াত সেই ট্ৰেইনিংখিনি লৈ এটা হেল্ডি এনভাইৰনমেণ্টত ইয়াতে কাম কৰিব পাৰিব আৰু ইয়াতে চবতকৈ ভাল লগা কথাটো হৈছে কোনো ধৰণৰ প্ৰডাক্ট চেলিং কৰিব নালাগে
কোনো চেলিঙৰ কাম নাই, ইয়াতে কোনো টাৰ্গেট নাই আৰু টাইমৰো বাউণ্ডেশ্যন নাই। আপোনাক কোনো সময় ধৰি দিয়া নহয় যে আপুনি ইমানটো সময় ইয়াত কাম কৰিব লাগিব, ইমান সময়ৰ পৰা ইমান সময়, সেইবোৰ একো সময় ধৰি দিয়া নহয়। আপোনাৰ নিজৰ সময়ত নিজৰ মতে আপুনি নিজেই নিজৰ বছ হৈ ইয়াতে কাম কৰি প্ৰত্যেক দিনাখনে এটা ধুনীয়া ইনকম ইয়াৰ পৰা ল'ব পাৰিব। আৰু এতিয়া আহিছো ইয়াতে এন্ট্ৰি কেনেকৈ কৰিব। আমাৰ কোম্পানীটো হৈছে এটা প্ৰডাক্ট বেছ কোম্পানী, কিন্তু যদিও প্ৰডাক্ট বেছ কোম্পানী হয়, ইয়াতে কোনো ধৰণৰ প্ৰডাক্ট চেলিং কৰিব নালাগে আৰু মান্থলি পাৰ্চেছ কৰিব নালাগে। সেইকেইটাই আমাৰ কোম্পানীৰ চবতকৈ ভাল লগা কথা। আৰু এতিয়া ইয়াত ওৱান টাইম পাৰ্চেছ কৰি লাইফ টাইমৰ কাৰণে আৰ্নিং কৰিব পাৰিব। আমাৰ 4টা এন্ট্ৰি আছে, ব্ৰঞ্জ, গল্ড, প্লেটিনিয়াম আৰু ডায়মণ্ড এন্ট্ৰি। ব্ৰঞ্জত আপুনি 300 PV পাব। PV মিনছ হৈছে প্ৰডাক্ট ভেলু বা পইণ্ট ভেলু, যি ভাবে আপুনি। আৰু ইয়াতে এমাউণ্টটো আহিব 1100 টকা। 1100 টকাৰ প্ৰডাক্ট এটা আপুনি এবাৰৰ কাৰণে ল'লে ডেইলি ইনকম কৰিব পাৰিব 1500 টকাকৈ। গল্ডত আহিব 600 PV, তাতে আপোনাৰ 2200 টকাৰ প্ৰডাক্ট আপুনি ল'ব লাগিব, তেতিয়া আপুনি ডেইলি ইনকম কৰিব পাৰিব 3000 টকাকৈ। প্লেটিনিয়ামত আহিব 900 PV, 3300 টকাৰ প্ৰডাক্ট ল'ব লাগিব, ইনকম কৰিব পাৰিব 4500 টকাকৈ। আৰু ডায়মণ্ড এন্ট্ৰিটো আমাৰ চবতকৈ বেষ্ট এন্ট্ৰি হয়, সেইটোত আপুনি 1200 PV পাব, তাতে 4400 টকাৰ প্ৰডাক্ট এটা ল'ব লাগিব আৰু ইনকম কৰিব পাৰিব 6000 টকাকৈ। এতিয়া চাওকচোন, আজিলৈকেতো বহুত টকা খৰচ কৰি আছে, বজাৰলৈ ওলাই গ'লে 1000-1500 টকা আমাৰ কোনফালে যায় আমি গমেই নাপাওঁ, হয়নে নহয়? তো ইয়াতে আপোনালোকে মাত্ৰ এবাৰৰ কাৰণে যদি 1100ৰ পৰা 4400 টকা এটা খৰচ কৰে, তেতিয়াহ'লে তাৰ বিনিময়ত আপোনালোকে এটা খুব ধুনীয়া প্ৰডাক্ট পাব, আয়ুৰ্বেদিক প্ৰডাক্ট পাব, আমাৰ লেবৰেটৰী টেষ্টেড প্ৰডাক্টৰ উপৰিও ডেইলি ইনকম কৰিব পাৰিব আপোনালোকে 1500 টকাৰ পৰা 6000 টকালৈকে। তেতিয়াহ'লে কিমান সুন্দৰ প্লেটফৰ্ম হয় আমাক, হয়নে নহয়? এটা বস্তু কিনি আপুনি ইনকম কৰিব পাৰিব। এতিয়া মই আহিছো ডায়মণ্ড এন্ট্ৰিটো অলপমান বৰ্ণনা কৰি দিওঁ, ইয়াতে কেনেকৈ ইনকমখিনি পাব, কি কাম কৰিব লাগিব। আৰু ডায়মণ্ড এন্ট্ৰিটো চবতকৈ ভাল হয় বুজাবৰ কাৰণে। তো ডায়মণ্ড এন্ট্ৰিত আহিব 1200 PV আৰু ইনকম আহিব ডেইলি 6000 টকাকৈ। যেতিয়া আপুনি ফাৰ্ষ্ট ইয়াতে জইন কৰিব, কৰি পেলাই আপোনাৰ প্ৰথম কামটো কি হ'ব? কামটোতো সকলোৱে কৰিব লাগিব, হয়নে? চব জেগাতে আপুনি য'তেই নাযাওক কিয়, চাকৰি কৰক বা যিয়ে নকৰক, আপোনাৰ নিজৰ কামটো কৰিবই লাগিব। আৰু ইয়াতে কামটো হ'ব কি, আপুনি ইয়াতে আপোনাৰ লগৰীয়া আনিব লাগিব। আৰু যেতিয়া যিকোনো এটা কামত আমি অকলে কৰাতকৈ যদি আমি 2জন বা 4জন লগ লৈ লওঁ, তেনেকে কামটো কৰিলে বেছি সুবিধা হয়। আপুনি 2জন অকলে যেতিয়া কৰিব আপোনাৰ টান হ'ব, গতিকে আমাৰ প্ৰথম কামটো হ'ব আপুনি দুফালে 2জন মেম্বাৰ অনাটো। দুফালে 2জন মেম্বাৰ আপুনি যেতিয়া দিব, তেতিয়া আপোনাৰ সেয়া লগৰীয়া বুলি ভাবিব পাৰে, আপুনি তেওঁলোকৰ লগত লগ হৈ আপোনাৰ বিজনেছটো আপুনি আগবঢ়াই নিব লাগিব। তেতিয়া আপুনি যেতিয়া লেফ্টত এগৰাকী আৰু ৰাইটত এগৰাকী দিব, তেতিয়া আপুনি পাব 1200। ডায়মণ্ড মেম্বাৰ হয় যিহেতু আপুনি 1200 পাব। নেক্সট আকৌ তেওঁলোকেও যিহেতু ইয়াতে ইনকমৰ কাৰণে আহিব, প্ৰত্যেককে ইনকম লাগে আৰু লগৰীয়া লাগে, গতিকে তেওঁলোকেও দিব। নেক্সট আপোনাৰ চেকখন আহিব 2400। ইয়াতে চাওক 2400 আৰ্নিং হ'ব। তাৰপিছত আপোনাৰ আকৌ তেনেকৈয়ে আপোনাৰ টিমটো বাঢ়ি বাঢ়ি গৈ থাকিব। তেওঁলোকে দিয়াৰ পিছত আপোনাৰ 3600 আহিব, তেনেকে আপোনাৰ বাঢ়ি বাঢ়ি এটা সময়ত আপোনাৰ ডেইলি ইনকমটো 6000 টকাকৈ আহিবলৈ আৰম্ভ হৈ যাব। আৰু ইয়াতে সেইমতে যদি আপুনি কাম কৰি যায়, তেতিয়াহ'লে আপোনাৰ টিমৰ পৰা আৰ্নিং আহিব 12000 টকা, উইকলি আৰ্নিং আহিব 42000 টকা, মান্থলি আৰ্নিং আহিব 1,80,000 আৰু ইয়াৰলি আহিব 21,60,000 টকা। সেই হিচাপত আপুনি সেইখিনি এফৰ্ট ইয়াতে দিব লাগিব। আৰু আমাৰ কেইটামান নেচেচাৰী পইণ্ট আছে। ইয়াতে 5% TDSত যাব, সেইটো ৰিটাৰ্ণেবল হ'ব, 5% ৰিপাৰ্চেছ ৱালেটত যাব। মাহৰ শেষত আপুনি ফ্ৰী প্ৰডাক্ট ইয়াৰ পৰা ল'ব পাৰিব আৰু 5% যাব এডমিন চাৰ্জত, সেইটো নন ৰিটাৰ্ণেবল হয়। আৰু মানডে ক্লজিং হ'ব, টিউজডে পে আউট হ'ব। ইয়াতে আপুনি কোনো ধৰণৰ একো নেহেৰুৱাই। ইয়াতে যদি আপোনাৰ এটা ফালে যদি 5000 PV থাকে আৰু এফালে যদি 10000 থাকে, তেতিয়াহ'লে সেইটো ক'তো হেৰাই নাযায়, সেইটো নেক্সট সপ্তাহত আপোনাৰ কেৰি ফৰৱাৰ্ড হৈ একাউণ্টত আহি যাব। আৰু ইয়াতে ডেইলি ইনকমৰ দুটামান আছে, এইকেইটা হৈছে ইয়াত ডেইলি ইনকম। চাওক 7-10 হয়, 300-300কৈ আহে, যিহেতু আমাৰ এখন চিটত থাকে 10টা, তো ইয়াতে 3000, এইটো 6-10 হয়, ইয়াতে আছে 3000, আৰু এইটো হৈছে 7-10, ইয়াতো 3000 আছে। আৰু ইয়াতে এইটো উইকলি পে আউট হয়। উইকলি পে আউট চাব, ডেট কেইটা মন কৰিব, তলৰ পৰা 8-8ত আহিছে 30600, 15-8ত 30300, এনেকৈ আমাৰ প্ৰত্যেক সপ্তাহৰ ইনকম 42000, 41000, এইখিনি হৈছে আমাৰ উইকলি ইনকম।
আৰু আমাৰ লিগেল ডকুমেন্টছ আছে 4খন আমাৰ লিগেল ডকুমেন্টছ আছে এয়া হৈছে GST ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পান কাৰ্ড চাৰ্টিফিকেট অফ ইনকৰপশ্যন আৰু চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন এইখিনি হৈছে আমাৰ কোম্পানীৰ লিগেল ডকুমেন্টছ এইখিনি ব্লাৰ হৈ আছে আপোনালোকে লৈ ল'ব এইখিনি আপলাইনৰ পৰা লৈ ল'ব পাৰিব এই চাৰ্টিফিকেট কেইখন আৰু এয়া হৈছে আমাৰ ডেইলি ইনকমৰ উইকলি ইনকমৰ হয় এইখিনি উইকলি ইনকম হয় এইটো মোৰ নিজৰ হয় আৰু এতিয়া প্ৰডাক্টখিনিলৈ আহিছোঁ আমাৰ যিখিনি প্ৰডাক্ট আছে আপোনালোকে ওৱান টাইমৰ কাৰণে যিখিনি প্ৰডাক্ট ল'ব লাগিব সম্পূৰ্ণ লেবৰেটৰী টেষ্টেড প্ৰডাক্ট হয় আমাৰ কাৰণ আমাৰ যদি হেল্থটো ভাল হৈ নাথাকে আমি যিমানেই ইনকম নকৰোঁ কিয় আমাৰ সেইখিনি কেতিয়াও কামত নাহিব তাৰ কাৰণে আমাৰ ইয়াতে কেইটামান হেল্থ ছাপ্লিমেণ্ট আছে হেল্থ ছাপ্লিমেণ্টৰ ভিতৰত আছে আমাৰ এইখিনি ওমেন কেয়াৰ আছে ওমেন কেয়াৰ নামটোতেই গম পাইছে আমাৰ ওমেনৰ যত্ন ল'ব কাৰণ আমাৰ লেডিসকলৰ নানান ধৰণৰ প্ৰব্লেম থাকে পিৰিয়ডছৰ পৰা আদি কৰি হোৱাইট ডিছচাৰ্জ এনেকুৱা বহুত প্ৰব্লেম থাকে যিসকলৰ ভাগৰ লাগে তেওঁলোকৰ কাৰণে ওমেন কেয়াৰটো বহুত বেছি ভাল হয় আৰু হেল্থ মেক্স আছে হাড়ৰ কাৰণে ভাল হয় হাড়ৰ আমাৰ যিটো মজাটো থাকে আমাৰ এটা মজা থাকে সেই মজাটো শুকাই যায় বয়সৰ লগে লগে কিন্তু এই হেল্থ মেক্সটো যদি ইউজ কৰি থাকে তেতিয়াহ'লে হাড় কমজোৰ নহয় আৰু সেই মজাটো কেতিয়াও নুশুকায় আৰু চিবাকথন জুচ আছে এইটো এটা সম্পূৰ্ণ হেল্ডি জুচ হয় বেৰীৰ পৰা বনোৱা হৈছে ইয়াতে omega 3, 6, 7, 9 গোটেইখিনি আছে omega 3টোৱে আমাৰ কাৰণে বহুত ভাল হয় কিন্তু ইয়াতে 6, 7, 9 গোটেইকেইটা আছে তো বহুত ভাল হয় এইটো এটা হেল্ডি জুচ হয় এক্টিটক্স আছে লাং লিভাৰ কিডনি গেছৰ কাৰণে ভাল হয় পাইলছৰ সমস্যা যদি কাৰোবাৰ আছে থাইৰয়ডৰ কাৰণে ভাল হয় আৰু এইখিনি গোটেইখিনি ছাপ্লিমেণ্ট হয় আপোনালোকে নাভাবিব যে এইখিনি মেডিচিন হয় মেডিচিন নহয় এইখিনি ছাপ্লিমেণ্ট হয় যেনেকৈ আমি আমলখি শিলিখা এইবোৰ খাওঁ কিয় খাওঁ তো আমাৰ কাৰণে ভাল হয় ন তো এইখিনি হৈছে আমাৰ কাৰণে ছাপ্লিমেণ্ট হয় ডাইবাকিউৰ আছে যিসকল লোকৰ চুগাৰ আছে যিমানেই হাই লেভেলৰ চুগাৰ নাথাকক কিয় এই ডাইবাকিউৰটোৱে কণ্ট্ৰলত আনি দিয়ে আৰু ৰিভিউ আছে জেনুইন ৰিভিউ আছে যিসকলে ইউজ কৰি ভাল পাইছে তেওঁলোকে নিজৰ পৰা লিখা আমাৰ এইবোৰ ৰিভিউ আছে আপোনালোকে লৈ ল'ব পাৰিব আৰু ৱেইট লছ আজিকালিতো এইটো এটা প্ৰধান সমস্যা হৈ গৈছে কাৰণ আমাৰ যিখিনি খোৱা বোৱা দিনে দিনে যেনেকুৱা হৈ গৈছে ফাষ্ট ফুড জাংক ফুড এইবোৰৰ কাৰণে আমাৰ ডেইলি মানে ফেটছবোৰ বাঢ়ি গৈ আছে তো তাৰ কাৰণে এই ৱেইট লছটো ল'ব পাৰে ৱেইট লছটো ল'লে আপোনাৰ নিজৰ ৱেইটটোও কমিলে আৰু লগতে এটা ধুনীয়া বিজনেছ পালে বহুত ধুনীয়া হয় এইটো 100% ৰিজাল্ট আহে আৰু এয়া ডাইবাকিউৰ কি প্ৰডাক্ট ইউজ কৰিছে চাওক ইয়াতে নিমপাত আছে তিতা কেৰেলা জামুক এইবোৰতো মানুহে খোৱা নহয় ন আমৰ গুটি ইয়াতে ইউজ কৰিছে আমৰ গুটিটো আমি খাই পেলাই দিওঁ কিন্তু ইয়াতে আমৰ গুটিটো পাউডাৰ কৰি ইয়াতে এই ডাইবাকিউৰটোত ইউজ কৰিছে আৰু এই গোটেই প্ৰডাক্টখিনি চাৰ্টিফিকেট আছে সম্পূৰ্ণ লেবৰেটৰী টেষ্টেড 0% কেমিকেল ইয়াতে আছে প্ৰডাক্টখিনি আপোনালোকে ল'ব পাৰিব আৰু মই আমাৰ আৰু দুটামান প্ৰডাক্ট আছে এয়া হৈছে হালধি চন্দন ফেচ ৱাছ হালধি চন্দন আমাৰ স্কিনৰ কাৰণে কিমান ভাল হয় তো সেই দুইটা বস্তু মিক্স কৰি এয়া বনোৱা হৈছে হালধি চন্দন ফেচ ৱাছ চেম্পু আছে হেয়াৰ ফল চেম্পু গ্ৰীণ এপল চেম্পু হেয়াৰ ফলটোতো একদম কমন প্ৰব্লেম হয় তো হেয়াৰ ফল চেম্পুটো ইউজ কৰিলে আপোনালোকৰ যদি হেয়াৰ ফল হৈ আছে সেইখিনি সম্পূৰ্ণৰূপে কমি যাব আৰু আছে ফেচিয়েল কিট ফ্ৰুইটছ ফেচিয়েল কিট আজিকালিতো পাৰ্লাৰলৈ গৈ সকলোৱে ফেচিয়েল কৰে তো তাতে ইমান লয় ন দাম লয় তাতেতো আপোনালোকক একো নিদিয়ে এবাৰ মাত্ৰ অলপ ইউজ দি পালে আপোনালোকক কৰি দিয়ে কিন্তু ইয়াতে যদি আপোনালোকে এই ফেচিয়েল কিটটো লৈ পালে আপোনালোকে নিজৰ এটা ধুনীয়া বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আৰু এয়া হৈছে টি ট্ৰী ফেচ ৱাছ চাহপাতৰ একদম কুমলীয়া পাতটোৰ পৰা বনোৱা হৈছে যিসকলৰ মুখত পিগমেণ্টেশ্যন আছে পিম্পলছৰ কাৰণে বহুত ভাল হয় আৰু আছে আমাৰ এয়া হৈছে এইটো এটা আছে ফেচিয়েল কিট এল'ভেৰা আৰু নিমৰ ফেচিয়েল কিট হয় বহুত ধুনীয়া ফেচিয়েল কিট হয় ইউজ কৰিব পাৰিব এইখিনি আমাৰ প্ৰডাক্টখিনি হয় মাত্ৰ এবাৰৰ কাৰণে ল'ব লাগে প্ৰডাক্টখিনি আমাৰ কোম্পানীৰ মেইন মটিভ প্ৰডাক্ট নহয় সেইকাৰণে আমাৰ কোম্পানীৰ বহুত বেছি প্ৰডাক্টটো নাইকিয়া আৰু এতিয়া মই প্ৰডাক্টৰ কেইটামান ৰিভিউ দেখাই দিওঁ এইবোৰ সম্পূৰ্ণ ৰিভিউ হয় এইবোৰ ভিডিঅ' আছে চাব পাৰিব এইটো ৱেইট লছৰ হয় এয়া চাওক কিমান শকত আছিলে তাৰপিছত এইটো লোৱাৰ পিছত তেওঁ বহুতখিনি ক্ষীণাই গ'ল ৱেইট লছ হৈ গ'ল তেওঁৰ আৰু প্ৰত্যেকটো প্ৰডাক্টৰ আৰু আমাৰ ইয়াতে পেড আছে তো পেডটো আমি প্ৰত্যেকগৰাকী লেডিয়ে লৈয়ে থাকোঁ প্ৰত্যেক মাহে মাহে আমাক লাগে তো এইখিনি হয় মোৰ ফালৰ পৰা আৰু এতিয়া যেতিয়া আপোনালোকৰ আৰু কিবা থাকি গৈছে বুজিবলৈ তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে চাট বক্স অপেন আছে মই কৈ দিম আপোনালোকে কি কনফিউজ থাকি গৈছে আপোনালোকে সুধিব পাৰিব
ভাল লাগিছে, থেংক ইউ। হয়। হয়, ভাল লাগিছে, থেংক ইউ। হয়, খুব সুন্দৰ প্লেন হয় আমাৰ এইটো একদম ইজি প্লেন হয় ইয়াতে কোনো ধৰণৰ আপোনালোকে হাৰ্ড ৱৰ্ক কৰিব নালাগে স্মাৰ্ট ৱৰ্ক কৰিলেই হ'ল ৰ'দে বতাহে ঘূৰি নিজৰ ফেমিলিক এৰি বাচ্চা এৰি আপোনালোকে বাহিৰত গৈ কাম কৰিব নালাগে। হয় মেম আপুনি ইমান ধুনীয়াকৈ বুজাইছে সকলোৱে বুজি পাইছো বুলি লিখিছে হয়। জইন কৰিম বুলি লিখিছে মেম আৰু কেনেকৈ জইন কৰিম সুধিছে হয়, জইন কৰিবৰ কাৰণে আপুনি যিজনৰ জৰিয়তে ইয়াতে জইন কৰিছে মিটিংখন যিগৰাকীয়ে আপোনাক লিংকটো দিছে তেওঁক আপুনি সুধিব প্ৰডাক্টখিনি চাই ল'ব আপুনি যিটো এন্ট্ৰি কৰিব বিচাৰে সেই হিচাপত এন্ট্ৰিটো কৰি আপুনি ইয়াতে আমাৰ লগত জইন কৰিব পাৰে। হয় মেম আৰু মোবাইলটোৰ পৰা ইয়াতে আমি ইনকম কৰিব পাৰো ত' মোবাইলটোৰ পৰানো আৰু বেলেগ কি কৰিব পাৰিব কওক যিসকলে ভিডিঅ' বনাই কিবা কৰে ইউটিউবাৰ হয় তেওঁলোকৰ কথা বাদ দিছো কিন্তু প্ৰত্যেকগৰাকীতো ইউটিউবাৰ হ'ব নোৱাৰে হয়নে নহয় ত' আমিতো কেতিয়াও হ'ব নোৱাৰো কাৰণ আমাৰ সেইখিনি কোৱালিটি বা সময়ো নাই বা আমি নিবিচাৰো কিন্তু ইয়াতে আপোনালোকে একো কৰিব নালাগে মাত্ৰ আপোনাৰ যিটো ফ্ৰী টাইম যিকণ সময় হ'ল আপুনি খানা পিনা বনাই কৰি ল'ৰা ছোৱালীক স্কুলত পঠাই যিকণ সময় আপুনি এনেই থাকে এনেই টাইম পাছ কৰিছে সেই সময়খিনিহে ইয়াতে দিব লাগে সেই সময়খিনিত আপুনি দুজনৰ লগত কথা পাতি আপুনি দুজন লগৰীয়া আনিলে ইয়ালে আৰু আপোনাক কোম্পেনী এটা ইনকম দিব খুব ধুনীয়া এটা প্লেটফৰ্ম হয় এনেকুৱা প্লেটফৰ্ম আৰু ক'তো নাপায় আছে নেটৱৰ্ক কোম্পেনী বহুত আছে কিন্তু প্ৰত্যেকতে আপুনি প্ৰডাক্ট চেল কৰিব লাগিবই চেলিং চিষ্টেমটো চবতেই থাকে কিন্তু আমাৰ ড্ৰিমটো একদম ফাৰ্ষ্ট হয় তো মই একদম ডাঠি ক'ব পাৰোঁ যে মানে চেলিং চিষ্টেম নথকা কোম্পেনী আৰু নাইকিয়া দ্বিতীয়টো তো গতিকে আপোনালোকে এটা শুদ্ধ সিদ্ধান্ত লওক কাৰণ এটা শুদ্ধ সিদ্ধান্তই আপোনালোকৰ জীৱন সলনি কৰি দিব সিদ্ধান্তবিলাক আপোনালোকৰ নিজৰ নিজৰ হয় হয় মেম সকলোৱে বুজি পাইছো লিখিছে মেম জইন কৰিম বুলি লিখিছে ভাল লাগিছে হয় সকলোকে ভাল লাগিছে স্বাগতম জনাইছো হয় ইমান সুন্দৰ প্লেন আপুনি ইমান ধুনীয়াকৈ বুজাইছে সকলোৱে বুজি পাইছো বুলি লিখিছে মেম আৰু প্ৰডাক্টটো কেনেকৈ পাম হয় ৰবজি মহন্ত আপুনি কি লিখিছে মই ধৰি